নমস্কাৰ মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ঘৰৰ ওচৰতে ভণ্টি এগৰাকী যিহেতু বিয়ানো কি আৰু হাউতকৈ আমাৰ দৰা আহিলেই ছোৱালী নিবলৈ আৰু দৰাঘৰ পাৰ্টি এইফালে চাহ তাহ খালে। সেই মুহূৰ্তত আমিও আহিলোঁ আৰু তাৰপিছতে এইফালে আমাকো চাহ তাহ দিলে, খাই মেলি এইফালে আমাৰ কইনা ভায়েকৰ লাষ্ট যিহেতু তামোল দিব তাৰপিছত চাহ তাহ খোৱাৰ পাছত সকলোৱে চাহ চিনাকি হ'ল আৰু তাৰ মাজতে খানা চানা খোৱা হ'ল। এইফালে খুৰীহঁতে খাই আছে, আমি পিছে খালোঁ। তাৰো মই এনেই অকণমান ভিডিঅ' এটা কৰি ল'লোঁ আৰু তাৰপিছত ছোৱালী দিয়াৰ সময়ত মাক দেউতাকক যেতিয়া তামোলখন দিব লগা হয় ন, সঁচাকৈ সেই তামোলখন বহুত কষ্ট হয়। আৰু যেতিয়া এজনী ছোৱালী ডাঙৰ দীঘল কৰি এখন ঘৰলৈ উলিয়াই দিব লগা হয়, সেয়া মাক বাপেকে বুজিব। কিয়নো আমি নিজেও এগৰাকী ছোৱালী। আৰু কি ক'ম আৰু এইকণ সময় কি ক'ম আপোনালোকক, এই সময়কণ সঁচাকৈ বহুত বেয়া লাগে আৰু সকলোটো জানেই এই সময়কণ আৰু কেনেকুৱা হয়। তাৰপিছত মাক দেউতাকক এইফালে আমাৰ দৰা কইনাই যিহেতু তামোল দি আছে আৰু এইফালে আমাৰ ককায়েককো দিছে কইনাক, যিহে লাষ্ট আমাৰ এইজনা। আৰু তাৰপিছত এইফালে ছোৱালী আমাৰ নিবই হ'ল আৰু পাছত যিহেতু তেওঁলোকৰ বিয়াৰ তাৰিখ নাই আৰু ৰবি নাহে, সেয়েহে ঘপককৈ নিব লগা হ'ল। সদায় দেখি থকা ছোৱালী এজনীক ঘপককৈ বিয়া দিব লগা হ'লে বহুত বেয়া লাগে। কি ক'ম আৰু মোৰো মনটো বহুত বেয়া লাগিলে। এইফালে আমাৰ দৰা ছোৱালী লৈ যাব হ'ল আৰু